নমস্কাৰ, মই বিনয় শৰ্মা আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই যাবলৈ ওলাই আছোঁ জাগিৰোড নিজৰা পাৰলৈ, আৰু সেইখন এখন সুন্দৰ পাৰ্ক হয়, চিলড্ৰেন পাৰ্ক হয়, ফেমিলি পাৰ্ক হয়। তেনেহ'লে বলক পলম নকৰি আমি আগুৱাই যাওঁ সেই পাৰ্কখনলৈ, চাওঁগৈ ভিতৰত কি কি আছে, কি কি নতুনকৈ আহিছে, আৰু আজি ডেটত কোন কোন আহিছে। তেনেহ'লে বলক। আৰু এই জেগাখিনি দেখিছে নহয়, এই জেগাখিনিতে যিখন ঐতিহাসিক জোনবিল মেলা, এই মেলাখন এইখিনি জেগাতে হৈছিল। আৰু দেখিছে আমি এই জাগিৰোড যি নিজৰা পাৰ, সেই নিজৰা পাৰ আমি পাই গ'লোঁ। আজি ইয়াত দেওবাৰ কাৰণে বহুতখিনি পাৰ্টি হৈছে, পিকনিকৰ পাৰ্টি। আমিও বৰ সুন্দৰ দিনত আহিছোঁ, গতিকে বলকচোন আগুৱাই যাওঁ আৰু চাওঁগৈ ভিতৰত। আৰু আমি ইয়াত টিকেটটো কাটি আমি এই বাটেৰে ভিতৰলৈ সোমাই গৈছোঁ। তেনেহ'লে বলক আপোনালোককো লৈ যাওঁ ভিতৰত। আৰু নিজৰাৰ পৰা এইটোৱে হৈছে যিটো মূল নিজৰা হয়, মুখ্য নিজৰা হয়, এইটোৱে হৈছে। আৰু ইয়াতে আপোনাৰ শাওণ মাহত যিসকল ভক্ত আহে, ভক্তসকলে ইয়াৰ পৰাই পানী নি দেওশালত দিয়ে বা তেনেকুৱা শিৱ আশ্ৰমবিলাকত দি যায়। এয়া মই তলৰ দৃশ্য দেখুৱাবলৈ গৈছোঁ, চাওক। আজিলৈ ইমানেই আছিল। বাকী মোৰ ভিডিঅ'টো কেনে পালে জনাব। যদি ভাল পাইছে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকন দবাব নিশ্চয় নাপাহৰিব। ধন্যবাদ।
আকৌ লগ পাম।